আপুনি এনেকৈ ভাবক, মই ঈশ্বৰৰ অনুপম সৃষ্টি। এই পৃথিৱীত সম্পূৰ্ণ মোৰ নিচিনা কোনো নাই, গতিকে মই নিজক কিয় আনৰ লগত তুলনা কৰিম। এই সত্যক আপুনি স্বীকাৰ কৰিব পাৰিলে নিজক অনৈতিক ভাৱনাৰ পৰা মুক্ত কৰিব পাৰিব, নিজক আৱিষ্কাৰ কৰিব পাৰিব। প্ৰত্যেকজন মানুহেই লাভ কৰা স্বীকৃতিৰ সম্পূৰ্ণ অধিকাৰী নিজেই, অৰ্থাৎ নিজেই নিজৰ অনুপ্ৰেৰণাদাতা। সুদিনৰ বাবে যেনেকৈ আপুনি আদৰণীয় হয়, ঠিক তেনেকৈ দুৰ্দিনৰ বাবে প্ৰথম জগৰীয়া আপুনি। জীৱনক প্ৰগতিৰ পথত আগুৱাই নিবলৈ ইতিবাচক ভাৱনাক মুখ্য স্থান দিয়া আৰু গাড়ী চলাওঁতে এক্সিলেটৰত ভৰি দিয়া একে কথা। পৃথিৱীত যিমানবোৰ মহৎ ব্যক্তিৰ দ্বাৰাই মহৎ কাম সাধিত হৈছে, তাৰ মূলতে হ'ল তেওঁলোকৰ ভৱাশক্তি। আৰু আমি কি ভাবোঁ, তেওঁৰ লাইফত কি হৈ আছে, কেটৰিনা কাইফৰ লাইফত কি হৈ আছে, আমি এইটো ভালদৰেই জানো কাৰ লাইফত কি হৈ আছে, কিন্তু আমি এইটো ভাবিব ইচ্ছা নকৰোঁ কি মোৰ লাইফত কি হৈ আছে। যদি আপোনাৰ ভাৱনা বহল হয়, জীৱন বিশাল হ'ব, উভয় নদী হ'ব জীৱনৰ সুখ। সকলো সময়তে প্ৰবল ইচ্ছাশক্তি অক্ষুণ্ণ ৰাখক। অতীতৰ পৰা সেইখিনিহে গ্ৰহণ কৰা দৰকাৰ যিখিনি ভৱিষ্যতৰ বাটত সহায় কৰে। ভৱিষ্যত সম্পৰ্কে পৰিকল্পিত আঁচনি গ্ৰহণ কৰক। জীৱনৰ যিকোনো সুযোগকে সুযোগ হিচাপে নহয়, পচন্দ হিচাপে গ্ৰহণ কৰক। কাৰণ মানুহে আমাক সেই দৃষ্টিৰে চায় যি দৃষ্টিৰে আমি নিজক চাওঁ। আমি তেনে ধৰণৰ ব্যৱহাৰ পাওঁ যি নামৰ যোগ্য বুলি আমি নিজেই নিজক ভাবোঁ। অৰ্থাৎ মানুহৰ ভাৱনাই মানুহক গঢ় দিয়ে। মানুহৰ সকলো প্ৰকাৰৰ উন্নতিৰ আঁৰত মানুহৰ ভৱাশক্তি মূল কথা। বৰ্তমান মানুহৰ এটা ডাঙৰ সমস্যা হ'ল বেছি সংখ্যক মানুহে নাভাবে। মানুহৰ শৰীৰ মনক কণ্ট্ৰল কৰিব পৰা অভ্যাসটোৱে হৈছে ভাৱনা। গতিকে বন্ধুসকল, ভাবক, কিন্তু নিগেটিভ নহয়, পজিটিভ চিন্তা কৰক। আপোনাৰ জীৱনৰ ৰাস্তা ওলাই যাব। শ্বাহজাহানে তাজমহল সজাইছিল দুবাৰ, এবাৰ মানসিকভাৱে আৰু এবাৰ শাৰীৰিকভাৱে। অৰ্থাৎ পৰিকল্পিত ভাৱনাইহে কোনো কাৰ্যৰ সফল ৰূপায়ণৰ বাট মুকলি কৰে। গতিকে বন্ধুসকল, ভাবক আৰু জীৱনত আগুৱাই যাওক। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।